নমস্কাৰ সকলোকে মই 13 স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ এই ভিডিঅ'টিলৈ আজি আকৌ জুই জ্বলাবলৈ আৰম্ভ কৰিলো এয়া যোগাৰ কৰি লৈছো আজি ভাবিছো আমি গাহৰি মাংস পুৰি খাম মানে ঠাণ্ডা দিনতটো জুই জ্বলে ভালে লাগে জুই ঠেক লৈ তাতে আকৌ গাহৰি মাংস পুৰি খোৱা হেতু আকৌ মজা বেলেগ কাৰণ গাহৰি যি সকলে গাহৰি মাংস ভাল পায় সকলোৱে গাহৰি মাংস পুৰি খোৱা টেষ্টটো জানে মানে গাহৰি মাংস পুৰি খোৱা যোনটো জুতি হেতু মই জানাতো সকলোৰে সাকে ভাল লাগে মোৰ আকৌ একদম ফেভাৰিট মানে কব গলে পুৰি খোৱাটো একদম মজাই বেলেগ সো এয়া সৰু সুৰাকে এটা ভিডিও বনাম বুলি ভাবিছো চাই থাকিব এই দুডাল হলা বুলি কৈছো আৰু এই দুডালত এতিয়া আমি গাহৰি মাংস ইয়াতে হুমুৱাম ইয়াতে ভৰাই এনেকে জুইত পুৰিম পুৰা গাহৰি মাংস বুলি কলে জিভাৰ পানী পৰি থাক এটা যি সকলে গাহৰি মাংস ভাল নাপায় বা যি সকলে গাহৰি মাংস নাখায় হিহতে বেয়া পাব চাই হিহতে কব কিনো খায় কিন্তু গাহৰি লাভাৰ মানে গাহৰি মাংস পৰ্ক লাভাৰ গাহৰি মাংস লাভাৰ খিনিয়ে জানে পুৰা গাহৰি মাংসৰ মজা কি নে কি পম্পি কি কবা তুমি এবাৰ খাইছিলে গম পাব বাপেকে হলা আমি দি দিলো কি ধুনিয়া লাগিছে দেখাত ক্যামেৰামেন ফলো মি কি ধুনিয়া লাগিছে দেখাত এয়া আমাৰ হৈ আছে জুইটো অকমান কমাই দিব লাগিব নহলে দেই যাব অকমান জুইটো কমাই দিব লাগিব দে এইটো হ মানে আমাৰ পম্পি গানটা গাই দে এটা বিহু গানকে গাই দে আৰু বিহু আহি আছে যিহেতু ও জানই আকাখন দুনিয়া ও জানই তৰাৰে জিলিকা ও জানই মনৰে হৰগত ও জানই তুমি মোৰ মেনকা ও জান দূৰণিতে ও জান তুমি থাকা ও জান সপোনত হয় ও জান আমার দেখা ও জানই আকাখন ধুনিয়া ও জানই তৰাৰে জিলিকা ও জানই মনৰে হৰগত ও জানই তুমি মোৰ মেনকা হৈছে বহুত গালো এয়া এবাৰ দেখাই দিও তা ওচৰৰ পৰা দেখাই দিয়াচোন আমিও কৰিব পাৰিছো দেই ধুনিয়াকে এয়া খাও লাগিছে নে দেখাত দেখাত খাও লাগিছে ন লাগিলেও কিছুমানে কব নাই লাগা বেয়া হৈছে বুলি বাট মই জানো ন ভাল হৈছে এইটো মজা ওলাই দিও এতিয়াতো এডাল গৰম হৈ আছে এতিয়াতো ভৰাওতে এটা সাৱধান হা মোৰ ধন সে নায়ো ফুল পানীত চিঙুতে সে নাইতি শুনিলো ধুলৰ মাত মোৰ ধন সে নায়ো যেতিয়া শুনিলো ধুলৰ মাত তেতিয়া এৰিলো পেটৰ ভাত মোৰ ধন সে নায়ো ধপলিয়াই আহিলো মই ঐ অতীত কৈছে নেহৰ মুগাৰে মহুৱা ঐ তাতোত কৈছে নেহৰ মাকুৰ ঐ তাতোত কৈছে নেহৰ বহাগৰ বিহু নাচি কেনে কৈ থাকো এনে গাইছো দে এনে ভুলে ভালে এনে গাইছো আৰু অকমান ভাল লাগে এইবিলাক সৰুতে গাইছিলো এনেকে খুব সেইকাৰণে মনত পৰিলে এনে গাই দিলো আৰু এটা মানে যোজনা মই সৰুতে খুব গাইছিলো মানে বিহু নাচোতে আৰু ৰৈ ধুলে ভালে কৰি বাবি
লাহে কইনে বাবি জুৰে কইনে বাবি ওই নাচনিৰ সে তে বাবি কেকেডা চাক কেনেকুৱা ভালে গাইছো না এই পম্পি বঢ়িয়া গাইছে মাতছাত নিদিও যে সেইকাৰণে মানুহে ভাবে মোৰ পাটনা কিটা দেম বুলি কামত চাই আছো কমেন্টত কেইটামানে দিবই চাবি তোমাৰ পাটনাৰ কিজনীয়ে মুখেদি মাতেই নামাতে তোমাৰ পাটনাৰ কিজনী তোমাৰ লগত থাকি ভালেই নাপায় এনেকে বহুত ভাল পাওঁ দেই কমেন্ট দিবই এনেকে কিন্তু সিহঁতৰ কমেন্ট দিও লাভ নাই কাৰণ এইকেইজনী মোৰ পিছে পিছে দৌৰি থাকে মই নাহিবি বুলি ক'লেও পিছে পিছে দৌৰি আহে মই অকলে ক'ৰবাত যাম বুলি ক'লেও পিছে পিছে দৌৰে সিহঁতক এৰি মই একো কৰিবই নোৱাৰো পিছে পিছে লাগি থাকে জোকৰ নিচিনা লাগি থাকে এই কেইটামান জধা মূৰ্খ থাকে এনে বকিবলে কমেন্টত কমেন্ট বক্সটো আজিকালি হৈছে মুখেদি যা তা বকা এটা বক্স মানে কোনে কিমান বেয়াকে কোনে কিমান লেতেৰাকে ক'ব পাৰে হেতু মানে কম্পিটিশন হয় কমেন্ট বক্সটোত যিকোনো ভিডিওৰ কমেন্ট বক্সটোতে হয় কম্পিটিশন হেতে একো কৰিব নাই ঘৰত বহি বহি কি কৰিব আজিকালি মানে কম্পিটিশন হয় অকল কমেন্ট বক্সত কম্পিটিশন হয় কোনে কিমান কাট টোন্ট মাৰিব পাৰে কিমান বেয়াকে ক'ব পাৰে হেতুৰে কম্পিটিশন হয় কমেন্ট বক্সত আৰু যিকিটা একদম কাম নাই জধা মূৰ্খ হেকিটাই যায় তাতে কম্পিটিশন কৰিবলে সো গুড লাক দে এইয়া ধুনিয়াকে পুৰা হৈ গল আমি হৰু হৰুকে কাটিও ললো ইয়াতে পিয়াজ অলৰেডি দিয়া হৈ গৈছে এতিয়া আমি এটো নেমু ধুনিয়াকে তাতে এনেকে চেপি দিম আৰু জলকীয়াখিনি কাটি আছো জলকীয়াখিনি কাটি লওঁ তাৰ পিছত ধনিয়া তাৰ পিছত আমাৰ একদম খোৱা কাৰ্যসূচী আৰম্ভ সো ফাইনালি ৰাইজ সকল আমাৰ গাহৰি মাংস পুৰা হৈ গল এতিয়া এটো ফিনিশিং দি আছে মানে টপিংস দি আছে যেনেকে পিজ্জাত টপিংস দিয়ে এটো আমাৰ ফিনিশিং টাস্ক নেমু চেপি আছে আমাৰ পম্পি ডাৰ্লিংয়ে ধুনিয়াকে নেমুটো চেপি দিয়া পম্পি এটা মাখি দিব তাৰ পিছত কাম কমপ্লিট তাৰ পিছত আৰু ভিডিও চিডিও কৰি থাকিবল নাই সো আজিলে বাই বাই গুড নাইট শুভৰাত্ৰি